অসমত পঞ্চায়ত ইলেকশ্যন চলি আছে। আমাৰ যিমান কেণ্ডিডেটসকল জিলা পৰিষদ হোক, প্ৰেচিডেণ্ট হোক, ব্লকৰ হোক, চব প্ৰেচিডেণ্ট আমাৰ কেণ্ডিডেটসকলক আপোনালোকে গোটেই ভোটাৰ ৰাইজে ভাল কৰি ভোট দি জিকাব। আগত যিমান ভুল হৈছে এইটো আপোনালোকে ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। আৰু এইবাৰ চব এক হৈ অসমত পঞ্চায়ত ইলেকশ্যন আমাৰ এক কেণ্ডিডেটক আপোনালোকে ভাল কৰি জিকাই দিব বুলি মই আশা ৰাখিলোঁ। মোৰ ৰিকুৱেষ্ট, পঞ্চায়ত ইলেকশ্যন হ'ল আচল, MP ইলেকশ্যন, MLA ইলেকশ্যন এইটো ডাঙৰ কথা। গ্ৰাছ ৰুটৰ কাম আপোনালোকৰ যদি কাম কৰাবৰ ইচ্ছা থাকে, আপোনালোকে চবে জানে। আজি আমাৰ 20 বছৰ এক্সপিৰিয়েঞ্চ হৈছে। আপোনালোকে এইটো ভাল কৰি ধ্যান ৰাখিব বুলি মই আশা ৰাখিছোঁ, আবেদন ৰাখিছোঁ। খুদা হাফিজ, জয় হিন্দ, জয় UDF।